নমস্কাৰ বন্ধুসকল, বহুত দিনৰ মূৰত সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বহুত দিনৰ পৰা ভিডিঅ' বনাবলৈ হোৱাহে নাই। আমাৰ 18 তাৰিখৰ পৰা কৰ্মশালা চলি আছে চেনিজাৰ ৰংগমঞ্চত, আৰু কৰ্মশালাটো আছিলে সৃষ্টিশীল নৃত্য, ফক ডান্স আৰু মডেলিঙৰ। আৰু আমি তালৈকে আজি ৰাতিপুৱাতে আহিলোঁ। এতিয়া আমি ফক ডান্সখিনি শিকাই আছোঁ। আমি আহিছোঁ বিশ্ব ছাৰ, চিন্ময় দা আৰু চেতনা মেমৰ লগত। আমাৰ কৰ্মশালাখনিত বয়সৰ একো সীমা নাছিলে। ইয়াত বোৱাৰীৰ পৰা আদি কৰি সৰু পোৱালি ল'ৰা ছোৱালীলৈকে অংশগ্ৰহণ কৰিছে, আৰু ভাল লাগিছে মানুহখিনি ইমান আগ্ৰহ। আৰু আজি কৰ্মশালাৰ একেবাৰে শেষৰটো দিন, কাইলৈ 24 তাৰিখে চেনিজাৰ ৰংগমঞ্চতে প্ৰগ্ৰেম আছে। মোৰ ব্যক্তিগত ব্যস্ততাৰ কাৰণে মই কৰ্মশালাৰ ভিডিঅ' দিব নোৱাৰিলোঁ আপোনালোকৰ ওচৰত। আৰু আমাৰ এতিয়া নিজৰো কেইটামান প্ৰগ্ৰেমৰ প্ৰেক্টিচ আছিলে, সেয়া কৰি পেলাই 7টা বাজি গ'ল। আৰু এতিয়া আমি ওচৰৰে বিয়া এখন খাবলৈ আহিলোঁ। আজিলৈ সামৰিছোঁ, কাইলৈ লগ পাম।